নমস্কাৰ বন্ধুসকল মোৰ তপন ASM ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে মই অলপ বেলেগ টাইপৰ ক'বলৈ গ'লে ডিম্পুদাৰ ষ্টাইলত আজি মানে অলপ বেলেগতকৈ অলপ ট্ৰাই কৰি চাম আৰু মানে আশীৰ্বাদৰ ওপৰত আশীৰ্বাদৰ মানে অলপ পানী আশীৰ্বাদ আৰু ভইচ অলপ আপোনালোক কৈ দেখুৱাম অভিনয় কৰিম নহ'লে আপোনালোকক অলপ মুখেদি কৈ দেখুৱাম আৰু কেনেকৈ আশীৰ্বাদ দিয়ে আশীৰ্বাদ মানে আমাৰ মিচিং সমাজৰ এইটো ষ্টাইলত নহয় কিন্তু এইটো ষ্টাইলত হয় মই যি কথাত কৈছে এইটো কথা নহয় কিন্তু এইটো ষ্টাইলত সদায় আমাৰ মিচিং সমাজৰ বকত মানে আশীৰ্বাদ দিয়ে আৰু তেন্তে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোক কি কৰিব লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ লাজে লাগি গৈছে প্ৰায় আপোনালোকৰ আশীৰ্বাদটো দিবলৈ মোৰ লাজে লাগি গৈছে তথাপিও আশীৰ্বাদটো দিব লাগিব না আৰম্ভ কৰোঁ ন তেতিয়া আৰম্ভ কৰোঁ Essa bestoka. Oise. এই ব্ৰইলাৰ পাইনে যিটো আঙুলি কুটি কুটি নিগনিৰ দাঁত ওলাই পিনি এৱা কৰিছে বুলি কৈছে কি হৈছে এই ল'ৰাই যে টাউনত থাকে বুলি পৰি পিনি ডাঙৰ মানুহ হ'ব বুলি লাগে বুলি কৈছে কি হৈছে ল'ৰাই টাউনত কুকুৰৰ নিচিনাকৈ টেং দাঙি নুমুতিলেও বহি পিনি আগিব বহি পিনি মুদিব লেট্ৰিনৰ টেংকি গোপুল ওৱাকে এইবাৰ ল'ৰাই মেট্ৰিক দিব মেট্ৰিক পৰীক্ষাত নকল কৰি ওলেও যেনি তেনি ওলেও লেট্ৰিনত আগাৰ নিচিনাকে যেনি তেনি ওলায়ো ষ্টেণ্ড পাব লাগে বুলি কৈছে কি ল'ৰাই যে টাউনত আছে গাঁৱৰ মানুহ ৰাস্তাত দেখিলে হোটেললৈ লৈ গৈ ভাত পানী পৰতা ৰুটি নোখোৱালেও ৱাইন শ্বপত গৈ মদ চিগাৰেট কৈছে কি স্কুলত গৈ তাকোতে ৰাস্তাত ছোৱালী এজনী দেখিলে ধুনীয়া ছোৱালী এজনী দেখিলে জোকাব লাগে বা চকুটি মাৰিব লাগে বা আনকমন ষ্টাইলত চানি কলেনৰ ষ্টাইলত প্ৰপ'জ কৰি দিব লাগে জয় ৰাম বোলা জয় হৰি বোলা জয় ৰাম বোলা জয় হৰি বোলা পঢ়াৰ টেবুলত কিতাপ বহীৰ অলনি চিগাৰেট মদ বাং আদি তাকিব লাগে বুলি কৈছে কি গৰম দিন হ'লেও ৰাতি 12টা বজালৈকে কম্বল মেৰিয়াই পুনত বিজি হৈ থাকে বুলি আশীৰ্বাদ দিছে কি জয় ৰাম বোলা জয় হৰি বোলা ল'ৰাই যে ৰাতি 12টা বজালৈকে ছোৱালীজনীৰ লগত পুনত বিজি হৈ থাকে এই ল'ৰাই ব্ৰইলাৰ পাইঙে এজনী নহয় দুজনী নহয় তিনিজনী নহয় ৰাৱণৰ নিচিনাকে 10-5জনী হ'লেও বিয়া পাতিব লাগে বুলি কৈছে কি জয় ৰাম বোলা জয় হৰি বোলা এটাই কথা কৈছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি কৈ দিব আৰু একত ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে নতুন ভিডিঅ' পাবলৈ বা চাবলৈ আপুনি কাষতে থকা বেল আইকনটো টিপি দিব আৰু আপোনালোকে এটা কথা কৈছোঁ আপোনালোকে যদি মিচিং মানুহ চাইছে তেন্তে আপুনি ডেছক্ৰিপশ্যনত থকা MD ক চেনেল ৰ'জ চেনেলটো চাব সেই ৰ'জ চেনেলছে বঢ়িয়া ভিডিঅ' বৰ্তমান আপলোড দিছে বনাইছে আৰু আজিলৈ সিমানতেই সামৰিছোঁ তেন্তে চাবলৈ নাপাৰিব MD ক ৰ'জ চেনেল আৰু কাষতে থকা আমাৰ মিচিং পানী ডাবিঙৰ কাৰ্চাং এণ্টাৰটেইনমেণ্ট আৰু কাৰ্চাং টাকাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ জনাওঁ আৰু লগতে এটা কথা ক'বলৈ পাহৰিলোঁ অসমৰ প্ৰথম অসমীয়া এনেকুৱা ভিডিঅ' চেনেল আছে বা নাই গম নাপাওঁ কিন্তু আমাৰ AK পল প্লাছ নামৰ ইউটিউব চেনেল এটা আছে ইংলিছ বা হলিউডৰ হিন্দী বলিউডৰ এটা মুভিবোৰ এই অসমীয়া ভাষাত অনুবাদ কৰি আছে আৰু কৈ আছে
তো ডেছক্ৰিপ্ট কৰি দিছে, তেন্তে চেনেলটো চাব এবাৰ, আৰু ডেছক্ৰিপশ্যনৰ লিংকত দিয়া হৈছে, আপোনালোকে চাব নিশ্চয়। সাজিলে ভিডিঅ'টো সিমানে, তেন্তে সাজিলে বাই বাই, টাটা। আকৌ পুনৰবাৰ লগ পোৱাৰ আকাৰে আৰু ভিডিঅ'টো সাজিলে সিমানতে সামৰোঁ। ধন্যবাদ আৰু জয় আই অসম।